নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো 420 লাইভত। আজি আপোনালোকৰ লগত লৈ আহিছো এনেকুৱা কেইজনমান ব্যক্তি যিয়ে অসমত বদনাম কৰি আনিছে, সুনাম কৰি আনিছে। তাৰে এজনক আমি আমন্ত্ৰণ জনাইছো। স্থিৰ কৰি আহক। আপুনি এই বড়িটো কি খাই বনালে? OSP ফুল ফৰ্ম অনলি চিগৰ পাল মছলা। হয় নেকি? হয়। বাৰু, এনে আপোনাৰ দিনটোত কেই পেকেট মান চিকন যায়? মোৰ মোটামুটি 15-20 পেকেট যায়। হয় নেকি? বাৰু, এনে আপোনাৰ দেহত কি টেলেণ্ট আছে চাব খোজে নেকি? হয়। যা আপুনি অলপ তাত গৈ বহকচোন। বাপৰে বাপ, 15-20 পেকেট চিখৰ খাই চিখৰ কমাৰি গাজা কল্লা কেইহতে। আকৌ এজন ব্যক্তি আমাৰ মাজলৈ স্বাগতম জনাইছো। তেওঁৰ নাম হ'ল প্ৰেমৰ ঠিকানা। আপোনালোকক যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লাগে তেতিয়াহ'লে তলত দিয়া স্ক্ৰীনত ফোন নম্বৰটো দিয়া আছে, তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে। আপুনি নমস্কাৰ নমস্কাৰ নমস্কাৰ। বগা কৰা হ'ব। সেনেকুৱা মোৰ কণ্টেক্ট কৰে। ঠিক আছে, আহিলে আপোনাক জনাই দিম। আপুনি কওকচোন, আপোনাৰ এনেকৈ হেল্ল' কওকচোন, কোন ছোৱালী লাগিছিল? ৰিজাৰ্ভৰ ছোৱালী মোৰ তাত নাই। ঠিক আছে, মই আপোনাক আহিলে জনাই দিম। আপোনাৰ ইমান ফোন আহে? আপোনাৰ তাত কিমান কণ্টেক্ট আছে? কওকচোন। তাৰ নাই, তাৰ পৰা নাই দিয়া। আপুনি নিজে উঠি যাবলৈ মই খেদিম, কিন্তু কিয়? মই ইয়াৰ পৰা কিয় যাবি? উঠ, যা ইয়াৰ পৰা, নহ'লে চেণ্ডেলৰ কোব খাবি। আমাৰ মাজত এজন ব্যক্তি আছে। সময় বহু কম পাছত আমি এজন ব্যক্তি আৰু আমন্ত্ৰণ জনাইছো। নাম্বাৰ 1 জনি, নমস্কাৰ। নমস্কাৰ। এখন যোৱা খেলিছিলো, আহিব পৰা নাছিলো। আপুনি ইমানখিনি টাইম মানে সময় আপুনি আমাৰ কাৰণে দিছে, তাৰ বাবে ধন্যবাদ। আৰু কিবা ক'ব নেকি আপুনি আপোনাৰ বিষয়ে? নাই, মানে কি আহোঁতে অলপ প্ৰব্লেম হ'ল। যোৱা খেলিছিলো, আপোনাৰো যোগাযোগ কৰিলে, তেনেকুৱা আহিব লগা হ'ল। হয়। এতিয়া বৰ্তমান যোৱা চলি আছে। 3জনমান মোৰ তাৰমানে যোৱাত অলপমান কিবা অলপ শুনি লাগি আছে। তাৰমানে যোৱাখন মোৰ ভালদৰে চলা নাই। যোৱা মাহত মই 2জনী 3টা মোৰ মাইকী বিক্ৰী কৰিলো। আৰু এবাৰ ভাবিছো বিয়াখন পাতো বুলি। বিয়াখন পাতি এইজনীকো আৰু বিক্ৰী কৰি দিওঁ। তেতিয়া ভাবিছো টকা পইচা অলপ অভাৱ হৈ গৈছে। যোৱা লকডাউন গ'ল। লকডাউনৰ কাৰণে টকা পইচা বহুত খেলাত লাভ হয়নে এনে আপোনাৰ? আজিলৈকে 4 বছৰ মোৰ যাই আছে টকা। একদিন এটকা লাভ হোৱা নাই। ভৱিষ্যত নাই কাম যোৱা। ভৱিষ্যত মানে মই খেলিমতো এইবাৰ খেলিলে আহিবই। এইবাৰ দিয়ালি আপুনি লাভ কৰিবই। আৰু বাকী আপুনি যে বিক্ৰী দিয়ে 3টা কেইজনী, আপুনি আৰু আনিব নেকি? আনিব মানে মই তেনেকে নানো, মই বিয়া কৰা আৰু বিক্ৰী কৰি দিওঁ টকাৰ কাৰণে। আপোনাৰ লগত বিবাহ চলিয়ে থাকে? চলিয়ে থাকে। মানে আমাৰ তাৰমানে কি, মই আৰু জানেতো অসমৰ এটা বিখ্যাত মানুহ। আৰু আপোনাক যোৱাৰ বুলি চিনিবা সকলোৱে, আমি চিনিবা আপোনাক, সেইকাৰণে আপোনাক আমি আমন্ত্ৰণ জনাইছো। হয়। তাৰপিছত আপোনাৰতো বহুত দাম আছে। আমিও শুনিছো বা সকলোৱে শুনিছে। আপুনি এতিয়া তাৰ বহুত ফেমাছ হৈছে। এতিয়া ইণ্ডিয়া বাকী বেলেগ বেলেগ দেশবোৰত আপুনি ফেমাছ হৈছে। মই যোৱাবাৰ গৈছিলো, কলিকতাত গৈছিলো মই। তাতেও খেলিলো। তাতে হাৰিলো, বেয়াকৈ হাৰিছো আৰু বহুখিনি টকা মোৰ বৰবাদ হ'ল। আমাৰ অসমত আৰু যিখিনি আমাৰ খেলা যায় আৰু তাত আৰু বেছি লাভান্বিত হয়। বাহিৰত আৰু বহুত মানে ভাল ভাল প্লেয়াৰ থাকে আৰু থাকে মোতকৈ বহুত আছে। আপোনালোকৰ গাঁৱত এনেকুৱা এটা বহুত খেলুৱৈ আছে আৰু তাৰ ভিতৰত নাম কেইজনমান কৈ দিব নেকি? নাম মানে এনেকুৱাকৈ আছে, অধিক আছে। ফিল্ডত বহু খেলিছো, বহুত টকা মোৰ পৰা লৈ গৈছে, তেনেকুৱাই আৰু। বাৰু গেম কেইখনমানৰ কথা কৈ দিব নেকি? গেম মানে মই খেলাগে? মই খেলা গেম তেনেকুৱাকৈ বেলেগ নাই। তাছ খেলো, তাৰপিছত ফ্ৰী ফায়াৰ খেলো। সেয়ে আছে আৰু ভাল লাগে আৰু খেলি ভাল লাগে। বাৰু, ফ্ৰী ফায়াৰ গেমখনত যে টপ আপ যে মাৰি, এইটো কথা কিন্তু ভাল নহয় দেই। ভাল নহয়, সেইটো মোক ফ্ৰী ফায়াৰ বন্ধ কৰাৰ কথা কৈছে, কিন্তু
ফ্ৰী ফায়াৰ গেমখন বন্ধ কৰিব নালাগে তাই পইচা যে খেদাই ফ্ৰী ফায়াৰ নামত টপ আপ মাৰে এইবোৰে বন্ধ কৰিব লাগে গেমখন থাকিব লাগে সেইটোৱে কথা খেলটো সকলো খেলে ভাল পইচা নিদিলে সকলো খেলে খেলে ভাল পইচা খেলিলে সেইবোৰ বেয়া হৈ যায় হয় হয় ঠিক আছে আমাৰ হাতত সময় বহু কম আমি বিদায় ল'ব লাগিব আজিলৈ লৈছো বিদায় জয় আই